ডাঙৰটো দেখাই দিয়কচোন একবাৰ বাহ বৰ্তমান মই উপস্থিত আছো প্ৰায় 850 বিঘা এটা পুখুৰীৰ পাৰত আৰু এই পুখুৰীটোৰ দৈনিক খৰচ হয় বা মাছৰ নামত খৰচ হয় প্ৰায় 1.5 লাখ টকা এটা আৰু এটা পুখুৰী থকা বুলি ক'লে মোৰ ভুল হ'ব ইয়াৰ আশে পাশে আপোনালোকে যেনিয়ে চাই সেনিয়ে আপোনালোকে দেখিব পুখুৰী তো নমস্কাৰ মই অমৰজ্যোতি বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ মই উপাৰ্জনৰ উপায় নামৰ চেনেলটোলৈ আজি মই আলোচনা কৰিম আপোনালোকক মীন পালনৰ সম্পৰ্কে কিছুমান কথা তো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ নাপাহৰিব তো বৰ্তমান আজি মোৰ লগত উপস্থিত আছে এই পুখুৰীটোৰ যিজন স্বত্বাধিকাৰী আছে দুলাল ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত আছে তো পোনপ্ৰথমতে আপোনাক আমাৰ এই চেনেলটোৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি টাইম দিলে তো আজিৰ প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিছোঁ এই পুখুৰীটোৰ আপোনাৰ যিটো পুখুৰী আছে সেই পুখুৰীটোৰ মাটিকালি টোটেল কিমান মান আছে তো মাটিকালি টোটেলি এমাউণ্টৰ বিষয়ে মই মানে সিমান এটা মানে সঠিককৈ ক'ব নোৱাৰিম বিঘা হিচাপত ৰাইজৰ পুখুৰী এইটো আমি বছৰীয়া ঠিকা মানে বছৰীয়া এটা মজুৰিত মানে লওঁ এইটো আমাৰ মাটিকালি ইহঁতৰ আইডিয়া 250 পৰা 300 এনেকুৱা হ'ব বা 300 মোৰ আইডিয়া 300ৰ ওপৰত হ'ব লাগে 350 মান 350 মান হ'ব এটাই পুখুৰী আছে নে এটাই পুখুৰী আছে না বহুত কেইটা পুখুৰী আছে ইভাগে পুখুৰী আছে এইবাৰ গোটাই কেইটা আছে ইভাগে আছে গোটেই মিলি কিমান মান হ'ব গোটেই আনিয়ে মেলি বহুত পুখুৰী আছে তে মোটামুটি ধৰক 1000 বিঘাৰ মতো সেনেকুৱা আছে আচ্ছা তো 1000 বিঘা 1000 বিঘাটো হ'ব 1000 ইমান প্ৰকাণ্ড এটা পুখুৰী তো আপোনালোকে ইয়াত কি মাছ ৰাখে এইটো বহুত ধৰণৰ মাছ থাকে আমাৰ ৰৌ মিৰ্কা ভকুৱা চাইনাপুটি গ্ৰাছ চিলভাৰ বিকেট কমন এভৰিথিং মাছে মোটামুটি আমাৰ যিটো বৈজ্ঞানিক পদ্ধতিৰ মতে আমাৰ হেৰি হয় এইবিলাক মানে আমি চবখিনি ৰাখোঁ আচ্ছা আৰু কি কয় আপুনি বেছিকেলি মাছৰে ব্যৱসায় কৰে না মাছৰ লগত কিবা ব্যৱসায়ো আছে আপোনাৰ মাছৰ লগত মানে সদায় জড়িত হৈ আছোঁ আজি বহুত দিন ধৰি মই এইটো লাইনত প্ৰায় 25 বছৰমান জড়িত হৈ আছোঁ কিন্তু মাছ উৎপাদন কৰা মাছৰ চাষ কৰা যেনেকুৱা পদ্ধতি আছে সেই পদ্ধতি মৰ্মে আমি সেনেকৈ ফাৰ্ষ্টৰ পৰা যি কৰিব লাগে মোটামুটি স্পনৰ পৰা আৰম্ভ কৰি একদম খোৱা মাছলৈকে আমাৰ মানে সেই পদ্ধতিবিলাক আছে আচ্ছা ক'ৰবাত এই সম্বন্ধে কিবা ট্ৰেইনিং লৈছিল নেকি আপুনি এনেকুৱা ডাইৰেক্টলি আমি ট্ৰেইনিং আছিল যিবিলাক ট্ৰেইনিং আমাক দিছিল সেই ট্ৰেইনিংবিলাকত প্ৰেক্টিকেলত সেইটো নিয়মত কৰিলে আমাৰ মানে লাভৱান নহওঁ এইটো মানে ক্লিয়াৰ কথা যি মানে ট্ৰেইনিং সিহঁতে দিয়ে সেইটো পদ্ধতি আমাৰ নহয় এইবিলাক আমাৰ এক্সিছ মানে অলপ মানে তাতকৈ অলপ ডেভেলপ কৰিব লাগে তাৰমানে বছৰি আমি ধৰক এই পুখুৰীবিলাক ঠিকা লওঁ ভাড়াত লোৱাৰ পাছত এই স্পনটো আমি ফেলোঁ স্পনৰ পৰা আমি চানা মাছৰ বিক্ৰী আৰম্ভ হয় চানা মাছটো বিক্ৰী হয় চানা মাছটো বিক্ৰী কৰোঁতে অলপ ডাঙৰ যেতিয়া হৈ যাব তেতিয়া আমি খাৱা মাছত মানে হেৰি হৈ যায় পোনাও আপোনালোকে চেল কৰে পোনাটো আমি চেল কৰোঁ স্পনো চেল কৰোঁ তাৰমানে ঘৰতো হেচাৰি আছে আৰু ইফালে আমাৰ পোনা মাছ চেল কৰোঁ পোনা মাছবিলাক আমাৰ ইয়াৰ পৰা ডাইৰেক্ট ৰঙিয়া আছে বেলেগ বজাৰ আছে তাতে চেল হয় যদি 1 বিঘা বা 2 বিঘা এজন মানুহে যদি ভাবিছে বোলে তেখেতে নিজৰ পুখুৰীৰ কাৰণে পোনাই দিব তো কিমান মান পোনাই দিব লাগে 1 বিঘা পুখুৰী এটাত সেনেকুৱা আমাৰ পদ্ধতিত হ'লে 1 বিঘাত মোটামুটি আমি 20 পৰা 30 লিটাৰ মান চানা মাছটো দিওঁ আচ্ছা কিন্তু যিবিলাকে খাদ্য নিদিয়ে 1 কিলো 2 কিলো 5 কিলো এনেকুৱা দিয়ে যাৰ হিচাপত তাৰমানে কিন্তু আচলতে যিমানখিনি মাছ দিব সেই হিচাপত মানে খাদ্যটো পৰিপূৰ্ণ দিব লাগিব পৰিপূৰ্ণ যদি খাদ্যটো নাপায় তেনেহ'লে গুৰুত্ব নহয় মাছৰ গুৰুত্ব হ'বলৈ পুৰা মানে খাদ্যটো দিব লাগিব দিনৰ যিটো খাদ্য সেই খাদ্যটো পৰিপূৰ্ণ পাব লাগিব আপোনাৰ যিমান ডাঙৰ এটা পুখুৰী আমি দেখা পাইছোঁ দৈনিকো বহুত খৰচ হয় চাগে এইটো খৰচ আছে আমি তাৰমানে যিকোনো মাছৰ ফিট খুৱাওঁ মাছৰ খৈলা খুৱাওঁ সৰু মাছটো খৈলা খুৱাব লাগে ডাঙৰ মাছটো ফিট খুৱাব লাগে সৰু মাছটো আমি যিবিলাক খৈলা খুৱাওঁ খৈলাতে খৰচা আছে ধৰক দিনত আমাৰ মোটামুটি এই ছিজনত মোটামুটি 100 বস্তাৰ ওপৰত যায় দিনত
যেতিয়া মাছটো ডাঙৰ হয় তেতিয়া আৰু বেছি যায় 150 পৰা 200 গুচি যায় দিনত মোটামুটি এটা দিনত আপোনালোকৰ 1 পৰা 1.5 লাখৰ ভিতৰত খৰচ এটা হয় মোটামুটি এভাৰেজত মোটামুটি 1-1.5 লাখ টকা হয় এভাৰেজত তো ইমানখিনি ইয়াত মানুহ জড়িত হৈ আছে এইটোৰ লগতে বা নিজৰ এই পুখুৰীটোৰ পৰা বহুতে নিজৰ ঘৰখন চলাই আছে এনে আপোনালোকৰ ডাইৰেক্টলি বা ইনডাইৰেক্টলি কিমান মান মানুহ হ'ব আপোনালোকৰ কাম কৰি থকা এতিয়া আমি পাৰ মান্থ হিচাপত যিবিলাক থাকে সিহঁতক মোটামুটি 4-5জন এনেকুৱা থাকে আৰু তাৰ ভিতৰত সদায় মাছ উল্টা পুল্টা কৰিব লাগে ইফালে এইটো খালৰ পৰা সিটো খালত দিব লাগে মাছখিনি ধৰি আকৌ বজাৰত পঠাব লাগে এনেকুৱা মানুহ লাগে মোটামুটি 20-30 জন মানুহ লাগে সদায় 15 পৰা 20-30 এনেকুৱা যেতিয়া মাছটো বেছি উঠাব লাগে ধৰক 6 গাড়ী 7 গাড়ী 8 গাড়ী মাছ উঠাব লাগে তেতিয়া মানে 20 জন মানুহ লাগি যায় আৰু আমি বহুত দেখিছো যে আজিকালি পুখুৰীৰ লগতে বহুতে ইন্টিগ্ৰেটেড ফাৰ্মিঙো কৰে বা ধৰি লওক পুখুৰীৰ লগতে কোনোবাই ব্ৰইলাৰ মুৰ্গী পোহে বা গাহৰি পালন কৰে বা ধৰি লওক হাঁহৰ ফাৰ্ম কৰে আপোনালোকে তেনেকুৱা ব্যৱস্থা ৰাখা নাই নেকি তেনেকুৱা ব্যৱস্থা মানে আমি ৰাখা নাই একবাৰ ভাবো কিন্তু ৰাখাৰ ইচ্ছা হয় কিন্তু সেইটো মানে কৰিব গ'লে আৰু সময় লাগে তাৰমানে ইমান ডাঙৰকে কৰি আছে যদিও তাৰমানে সময়টো লাগিব না সময়টো লাগিব তাৰমানে এইবিলাকৰ ফেচিলিটিটো বেলেগ গোটেইখিনি আপুনিয়ে পৰিচালনা কৰি আছে পৰিচালনা ময়ে কৰি আছো এইখিনি কৰোতে যিখিনি সময় যায় সেইখিনিত আমি মেকআপ নহয় ইচ্ছা আছিল আৰু ফাৰ্মৰ সেইবিলাক ৰাখাৰ কাৰণে যেনেকৈ আজিকালি আমি দেখা পাওঁ যে মানুহ বা জীৱ জন্তুৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় মাছৰ ক্ষেত্ৰতো কিবা বেমাৰ আজাৰ হয় নেকি মাছতো বেমাৰ আছে মাছত বেমাৰ আছে মানে কি তাৰমানে চব বস্তুটো চিষ্টেমত হয়তো এইটো চিষ্টেম মানে পানীটো বেয়া হলে মাছৰ বেমাৰটো আহি যায় মাটিটো বেয়া হলে মাছৰ বেমাৰটো আহি যায় সেই সমস্যাটো দূৰ কৰিবলৈ মেডিচিনো আছে বেলেগ বেলেগ কোম্পানী আছে বহুত ধৰণৰ ভাল ভাল প্ৰডাক্ট ওলাইছে আজিকালি আগৰ যিবিলাক হেৰি আছিল সিমান এটা আমি বাহিৰত যিবিলাক মেডিচিন ইউজ কৰিছে সেইবিলাক আমি পোৱা নাছিলো কিন্তু আজিকালি আমি সব মেডিচিন সব কোম্পানী আমাৰ অসমত আহি পাইছে আমি সব কোম্পানীৰ প্ৰডাক্ট ইউজ কৰি আছো ভাল ৰিজাল্ট হৈ আছে আপোনালোকৰ ইয়াত এখিনি মাৰ্কেটখিনি কেনেকুৱা ইয়াতে মাৰ্কেট ক'ব গ'লে মাৰ্কেটটো ইমান দাম নহয় দাম নহলেও মালটো চেল বেছি হয় কাৰণে আমি মাৰ্কেটটো চলাব পাৰো যেনেকে আপোনালোকে হেৰি কৰে না বেপাৰী কোনোবা আহে না ইয়াৰ পৰা আমি বেপাৰী আহে বেপাৰী বিলাক গাড়ী মাছ 2-1 গাড়ী লৈ যায় গাড়ী এনেকুৱা যায় আৰু কিছুমান আৰু তাতকৈ বেছি বেছিব লাগে তেতিয়া আমি বাহিৰত পঠাও বাহিৰত অসমৰ ভিতৰতে থাকে ধুবুৰীৰ পৰা ধৰক সুদিয়ালৈকে এনেকুৱা বহুত আহে বেপাৰী বহুত আহে আৰু কিবা প্ৰশিক্ষণৰ কিবা ব্যৱস্থা কৰিছে নেকি আপোনালোকে যদি ধৰি লওক কোনোবা এজন নিউ কামাৰ এজনে ভাবে বোলে মই পুখুৰী কৰি কৰিম জীৱন নিৰ্বাহ কৰিম তেতিয়াহ'লে আপোনালোকৰ যোগাযোগ কৰি কেনে কিবা প্ৰশিক্ষণ ল'ব পাৰিব নেকি প্ৰশিক্ষণ ল'ব পাৰিব যদি ইচ্ছা কৰে যদি আমাৰ লগত যোগাযোগ কৰে যে বস্তুটো আমি ভালকে শিকিব লাগে জানিব লাগে যদি কোনোবাৰ ইচ্ছা আছে ধৰক মাছ কেনেকে পুহিব লাগে মাছ কেনেকে প্ৰডাকশ্যন মানে বঢ়াব লাগে মাছৰ পানী কেনেকুৱা ৰাখিব লাগে মাটিটো কেনেকুৱা ৰাখিব লাগে আৰু কেনেকে মাছটো ডাঙৰ হ'ব কি কৰিব লাগে বহুত সমস্যা আহি যায় বহুত সমস্যা আহি যায় জানিব লগা বহুত আজি আমি 25 বছৰ ধৰি মাছৰ বিজনেছটো কৰি আছো কিন্তু এই 25 বছৰত মোৰ এক্সপিৰিয়েন্স এইটো আছে যিমানখিনি মই শিকিছো এই শিকাৰ ভিতৰতো এই যিখিনি শিকিছো কিন্তু শেষ কৰিব পৰা নাই আজিলৈকে কৰবাত কিবা এটা জট লাগি থাকে কিবা না সমস্যা হৈয়ে থাকে মাছৰ এনেকুৱা পৰিৱেশ মই সেইটো আমাৰ লগত আলোচনা কৰিব নোৱাৰে না সেই মানে যেনেকুৱা গৰু ছাগলী যেনেকুৱা সেনেকুৱা যেতিয়া বেমাৰটো আহি যায় তেতিয়া সমস্যাটো আহি যায় সমস্যাত চাওঁতে লছ হৈ যায় লোকচান হৈ যায় বহুত তাৰ পাছতহে আমি মেডিচিন মাৰো তেতিয়া আকৌ মানে ৰিটাৰ্ণ ঘূৰি আহে মাছখিনি ক্ষতি নহয় আমি দেখিছো যে আজিকালি বিভিন্ন ধৰণৰ পুখুৰীত একুৱেটৰ বা ধৰি লওক ডাঙৰ ডাঙৰ মটৰ বিলাকে হেৰি কৰে অক্সিজেন প্ৰডিউচ কৰাৰ কাৰণে আপোনালোকৰ এনেকুৱা ব্যৱস্থা কিবা কৰিছে এইটো ইমান ডাঙৰ খালত মানে আচলতে হলি ভাল হয় কিন্তু নহলেও বেয়া নহয় কাৰণ মানে যিটো বতাহ দি আছে এই বতাহটো অক্সিজেনটো পুৰা পাই থাকে অক্সিজেনটো মানে পুৰা ঢৌ খাই আছে কথা চাওক
একদম পুৰা ঢৌ খাই থাকে যেতিয়া হয়, হয়। বতাহ মাৰে হয়। ঢৌ খাই যায় ঢৌ খাই গ'লে অক্সিজেনটো আমাৰ পুৰা আহি যায় অক্সিজেনৰ অভাৱ নহয় অক্সিজেনৰ অভাৱ নহয়। অক্সিজেনৰ অভাৱ সৰু পুখুৰী বিলাকতো সৰু অলপমান হয়। খালত মানে 40 বিঘা 50 বিঘা এনেকুৱা খালত মানে হেৰি হয় উম, 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 ইয়াতকৈ সৰু হ'লেও আৰু মানে অক্সিজেনৰ অভাৱ বেছি হয় উম, উম, উম। ধৰক 20 বিঘা 10 বিঘা খাল বিলাকে অক্সিজেনৰ অভাৱত মাছখিনি বাঢ়ি উঠে মৰ্টেলিটি বহুত হৈ যায়। হয় আচ্ছা, তো কি কয় যিটো সেই হয় অক্সিজেনৰ হেৰিৰ কাৰণে কিবা মেডিচিন আছে নেকি? আছে 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 আছে। অক্সিজেন মেডিচিন আছে আৰু আপোনালোকৰ যিমান এতিয়া ধৰি লওক এইটো কথা সুধিব নাপায় দিয়কচোন উপাৰ্জনৰ কথা এইখিনি এনে ইমানখিনি কৰ্মচাৰীৰ লগতে আপুনি ইমান ডাঙৰকৈ লাৰ্জেষ্ট স্কেলত আপোনালোকে কৰি আছে ফাৰ্মিংটো এনে উপাৰ্জন বছৰি কিমান মান আপোনালোকৰ? সেইটো বছৰি মানে যিমানখিনি আমি উপাৰ্জন কৰো সেই কথাখিনি ক'ব গ'লেতো মানে ক'ব নাপায় নাপায়। তথাপি মানে আইডিয়া দিম মানে কেনেকুৱা ধৰক বেছিভাগে আমাৰ যিমানখিনি ইনকাম হয় যি অভাৰ ফ্লাড হয় না অভাৰ ফ্লাডত ধ্বংস হৈ যায় ধ্বংস হৈ যায়। নহ'লে যিখিনি পইচা হয় সেইখিনি পইচা হ'লে মোটামুটি আপোনাৰ ভালে পইচা হয় বছৰত মোটামুটি ধৰক আমি 70 পৰা 1 কোটি টকা ইনকাম কৰিব পাৰো 1 কোটি। আচ্ছা, মোটামুটি 20-30 জন মানুহ এতে কামো কৰে 20-30টা ফেমিলি বাচি যায় এনে কিন্তু মানে কেপিটেলো বহুত লাগে নহ'লে নহয় হয়। যদি কেপিটেল নাথাকে তেনেহ'লে তাৰ কাম নহ'ব ৰিক্সো ল'ব লাগিব ৰিস্ক ল'ব লাগিব বহুত ৰিস্ক ল'ব আৰু লাগিব বেপাৰত লাভ লছটো থাকেই। থাকে হয়। আমি 2 বছৰ ভাল হ'লে 1 বছৰ বেয়া হয় তেনেকুৱা। আচ্ছা, শেষত সব বছৰে লাভ নহ'ব। আচ্ছা, শেষত এটা কুৱেশ্যন সুধো এই আমি যেতিয়া পুখুৰীত মাছটো এৰাৰ পৰা আমি ইনিচিয়েল ষ্টেজৰ পৰা আমি বেচালৈকে সময়সীমা কিমান মান হয় বা কিমানখিনি সময়ত আমি এতিয়া আমি মাছখিনি যেতিয়া স্পনটো এৰো আচ্ছা স্পন এৰাৰ পিছত মোটামুটি 1 পৰা 1.5 মাহৰ ভিতৰত আমি বিক্ৰী আৰম্ভ হয় চানা মাছটো তে 1 পৰা 1.5 মাহৰ পৰা আমি বিক্ৰী আৰম্ভ কৰো বিক্ৰী কৰোতে আপোনাৰ মাছটো ডাঙৰ হৈ যায় যেতিয়া চানা মাছটো নচলে যিখিনি সাইজৰ চানা মাছ লাগে নচলে তাতকে ডাঙৰ হৈ যেতিয়া যায় আমি বন্ধ কৰি দিওঁ। আচ্ছা, বন্ধ কৰি দিয়াৰ পাছত আকৌ আৰু 1 মাহ পাৰ হোৱাৰ পাছত মানে খাওয়া মাছটো হৈ যায় খাওয়াৰ যিটো মাছৰ সাইজ সেটো আহি যায় সেটো আহি গেলে মোটামুটি তেতিয়া খাওয়া মাছটো চলি থাকে অনেক বছৰতে মানে চানা মাছৰ পৰা খাদ্য খাওয়া মাছটো আমাৰ চলি থাকে আহি থাকে আৰু আহি থাকে ডাঙৰ হৈ থাকে। তো ভাল লাগিল দাদাৰ লগত কথা পাতি আৰু দাদা ইমান ব্যস্ততাৰ মাজতো যি আমাৰ এইখিনি সময় দিছে তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ দাদাক। আজি আপোনালোকক দেখুৱালো যে এনে এজন মীন পালন যিজন মীন পালনে বছৰি ইনকাম কৰিছে প্ৰায় 1 কোটি টকা এটা অকল তেওঁ নিজৰ পেটৰ কাৰণে কৰি থকা নাই তেওঁ নিজৰ লগতে তেওঁ 20জনীয়া পৰিয়াল এটাও পোহপাল দি আছে আৰু তেখেতক যদি আপোনালোকে কণ্টেক্ট কৰিব বিচাৰে বা মাছৰ ব্যৱসায় সম্পৰ্কে যদি আপোনালোকে কথা জানিব বিচাৰে বা প্ৰশিক্ষণ ল'ব বিচাৰে তেনেহ'লে তেখেতৰ নাম্বাৰ মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তেখেতক কাইণ্ডলি কণ্টেক্ট কৰি ল'ব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হ'বলৈ নাপাহৰিব আৰু আমাৰ এই যাত্ৰাত সাহস দিবলৈ আপোনালোকে নিশ্চয় নাপাহৰিব। ধন্যবাদ।